हेलो फ्रेंड ए रातिपुवा আজি গাড়ী ভিতৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি ইয়া দেখিছেনে গাড়ী ভিতৰতে আছো আমি এতিয়া নগাঁৱলৈ যাবলৈ ওলাইছো পটককে যোৱা হল সেই কাৰণে ভিডিওটো ঘৰত ষ্টাৰ্ট কৰিবলৈ নহলে আৰু এতিয়া যাব ওলাইছো গটিকে বলক একেলগে গৈ থাকো Good morning. Good morning. গুড মৰ্নিং আজি ৰাতিপুৱা সোনকালে গুড মৰ্নিং হৈছে কবালে যাবলগীয়া হলে ৰাতিপুৱা হিহঁতক সোনকালে গুড মৰ্নিং হৈ যায় ৰাতিপুৱা উঠি যায় কিন্তু ঘৰত যেতিয়া কতো যাবলগীয়া নহয় ঘৰত থকা হয় তেতিয়াহে হিহঁত শুই থাকে বাৰু টোপনি বেছিকে ধৰে বাৰু যি নহওক আমি এতিয়া গৈ থাকো আকৌ বাটত আপোনালোকক লগ পাম আহি পেলাই ঘৰৰ পৰা আহি আছে যে আহি পেলাই বাটত ভিডিঅ' কৰাই নাইকিয়া বাৰু কিন্তু এতিয়া কহৰা পাইছোহি আৰু কহৰাত এইখিনিত অকণমান ৰখিছোঁ ইয়াত আছে এয়া চাওকচোন এয়া দেখুৱাই দিছোঁ পাঁচকটীয়া শিৱ মন্দিৰ দেখিছেনে আমি এফালেদি অহা যোৱা কৰি থাকোঁ কিন্তু সোমোৱা নাইকিয়া বাৰু আজিলৈকে আজি ভাবিছোঁ সোমাম আৰু সেইকাৰণে ভাবিছোঁ আপোনালোককো অকণমান মন্দিৰভাগ দেখুৱাই দিওঁ যিহেতু মন্দিৰ হয় ন এয়া চাওকচোন আমি বাটতে ৰখি আছোঁ এওঁ চাকি আৰু ধূপ আনিবলৈ গৈছে চাকি ধূপ জ্বলাই দিম আৰু সেইকাৰণে এইখিনিত ৰখোঁতে আপোনালোকক দেখুৱাই দিছোঁ ভিতৰত দেখুৱাই দিম বাৰু কিন্তু কথাটো কৈ লৈছোঁ যে ইয়াতে মন্দিৰ আছে যে কহৰা একেবাৰে মেইন ৰোডৰ কাষতে আৰু তাতে সোমাই পেলাই চাকি এগছ দি যাওঁ বুলি ভাবিছোঁ সেইকাৰণে তেতিয়াহ'লে ভিতৰ পাই পেলাই আকৌ আপোনালোকক লগ পাম এয়া চাওক আমি এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ মন্দিৰভাগ বহুতেই ডাঙৰ হয় মানে ভাল লাগে এয়া এতিয়া চাকি জ্বলাবলৈ এইফালে আছে আগতে যিহেতু অহা নাই সুধি লৈছোঁ সেইকাৰণে আৰু এয়া মই চাকি গছ জ্বলাই লৈছোঁ ধূপ জ্বলাইছোঁ এইজোপাই পাঁচপতীয়া গছ হয় মই অকণমান দেখুৱাই দিছোঁ এইজোপা এয়া ওপৰলৈ এনেকৈ টিং দি পেলাই থোৱা আছে আৰু এয়া গছ আৰু ইয়াতে চাকি ধূপ দিয়ে ভিতৰতো সেয়া স্থান আছে তাতে দিয়ে মই তাতে জ্বলালোঁ ধূপ আৰু গছজোপা যিহেতু ভিতৰত সেইকাৰণে এনেকৈ টিং দি থৈছে এইজোপাই পাঁচপতীয়া গছ হয় ইয়ালৈ অগণন ভক্ত আহে আৰু আমিও সদায় দেখি থাকোঁ সেইকাৰণে ভাবিছোঁ আজি এপাক সোমাই যাওঁ আৰু আপোনালোককো অকণ দেখুৱাই দিলোঁ এয়া মন্দিৰ ভাগলৈ সোমাই যাওঁতেই কোনোবা এজনা আছিলে কিন্তু কোন হয় ভালকৈ ধৰিব নোৱাৰিলোঁ আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি জনাবচোন দেই তেনেকৈ মানুহো নাছিলে সুধিবলৈ সেইকাৰণে সোধা নহ'লে আচলতে এতিয়া মন্দিৰ ভাগৰ পৰা ওলাই আহিলোঁ আৰু আহি পেলাই গাড়ীত উঠিলোঁহি গাড়ীত উঠি এতিয়া আহি আছোঁ ৰাস্তাত এতিয়া এৰিছোঁ আকৌ ঘৰত গৈ পেলাই আপোনালোকক লগ পাম এয়া হালধিবাৰী বুঢ়ী আই থানৰ ওচৰতে হাতী দেখিলোঁ আমি হাতী এজনা ৰৈ আছিলে এয়া বুঢ়ী আই থান পালোঁহি আৰু আমিও গাড়ীৰ পৰাই সেৱা কৰি দিছোঁ আপোনালোককো অকণ দেখুৱাই দিছোঁ এয়া এতিয়া ঘৰত আছোঁ আৰু এতিয়া 5টা বাজিছে আবেলি আৰু আমি তেতিয়া 3টামান বজাত আহি পালোঁ আহি পাই পেলাই লৰালৰিকৈ মাৰ লগত ভাত কেইটামান বনালোঁ কাৰণ মায়ে মানে মাৰ হাতটো ভঙা মানে প্লাষ্টাৰ খুলিছেহে তেনেকৈ একো কৰিব পৰা নাইকিয়া সেইকাৰণে ভাতটো উঠাই থৈছে বাৰু কাৰেণ্টতে কিন্তু এনেকৈ কেৰাহীত লগাই পেলাই মানে হাতে হেতা লগাব পৰা নাইকিয়া হাতে মানে বনাব পৰা নাইকিয়া ভণ্টিও নাইকিয়া যিহেতু তাই আজি বিয়েডৰ পৰা পিকনিক গৈছে সেইকাৰণে মই আহি পেলাই লৰালৰিকৈ ভাত কেইটামান বনালোহি কাৰণ মানুহজন আকৌ ঘূৰি গৈছে আমাক থৈ পেলাই সেইকাৰণে আৰু সেই ভিডিঅ'টো সেইকাৰণে কৰা নহ'লে কাৰণ তেওঁ সোনকালে যাব লাগিব মই আহি লৰালৰিকৈ সেইকাৰণে ঘৰত ভাত দালি ভাজি এনেকৈ বনালোঁ কৰিলোঁ আৰু খাই কৰি গুচি গ'ল এতিয়া ভাবিছোঁ সন্ধিয়া চাহ খালোঁ খাই পেলাই ভাবিছোঁ ভিডিঅ'টো আপোনালোকক যিহেতু শেষ কৰা নাইকিয়া ভিডিঅ'টোত কৈ দিওঁ যে মই আহি ঘৰ পালোঁহি আৰু
আজি আহি পেলাই বাটত ভালেই লাগিলে আৰু আপোনালোককো দেখুৱালেও পাঁচমুখীয়া বেলপাতৰ সেইজোপা মন্দিৰ বেলপাত আছে 5টা মুখৰ আৰু মন্দিৰত সোমাই খুবেই ভাল লাগিলে হেৰি আহোঁতে যাওঁতে কোনোবাই পালে কহৰাতে আছে পাৰিলে সোমাবচোন খুবেই ভাল লাগে পৰিৱেশটো খুব ধুনীয়া এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু ঘৰলৈ আহিছোঁ মা আছে ঘৰত মাৰ লগতে অকণমান লাগি ভাগি থাকোঁ আৰু সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি পেলাই এইখিনিতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ যদি মোৰ আজি ভিডিঅ'টো একোৱেই নাছিলে বাৰু আহিছিলোঁহে ঘৰলৈ সেইটোকে যি দেখুৱালোঁ যদি চাই আপোনালোকে অকণমানো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ সোনকালেই আহি আছোঁ